हेलो फ्रेंड्स, আজি মই কি বনাম আপোনালোকক এবাৰ দেখুৱাই দিম চাব দেই। ঘৰতে মই বুট দাইলৰ চানা বনাবলৈ লৈছোঁ। কেনেকুৱা হয় আপোনালোকক দেখুৱাই যাম। চাব, এয়া মছলা লৈছোঁ। এভৰিডে গৰম মছলা, ৰেড চিলি পাউডাৰ, এভৰিডে মিট মছলা আৰু চলে মছলা লৈছোঁ। এয়া ছোৱালীয়ে নৰসিংহ পাত ছিঙি আছে। হাই গাইস, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কেৰাহী গৰম হৈছে আৰু মই কেনেকৈ বনাওঁ চাই যাব এবাৰ। ফ্ৰেণ্ডছ, মই আজি এয়া বনাবলৈ লৈছোঁ। কেৰাহী গৰম হৈছে। প্ৰথমতে ইয়াত ৰিফাইন তেল দি লৈছোঁ। প্ৰথমবাৰলৈ বনাইছোঁ, কেনেকুৱা হয় নাজানো বাৰু, বনাই চাইছোঁ। আপোনালোকে বনাই চাব। ইয়াত মই কালি ৰাতিয়ে তিয়াই থৈছিলোঁ বুট দাইল। আজি ধুই অলপ শুকুৱাই লৈছোঁ, পানীটো অলপ কমাই লৈছোঁ। এয়া বাদাম লৈছোঁ আৰু ইয়াত এয়া মছলা লৈছোঁ। এয়া বগা নিমখ, এয়া ক'লা নিমখ, এয়া মিট মছলা, এয়া ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু চলে মছলা লৈছোঁ। তাৰপিছত এয়া ছোৱালীয়ে ছিঙি আছে নৰসিংহ পাত। এতিয়া কেনেকৈ বনাওঁ চাই যাওক আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। প্ৰথমতে মই অলপ কমকৈ দিছোঁ। ইয়াত গৰম হলত বুট দাইল দি দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে। গেছটো পূৰা বঢ়াই দিছোঁ। পিছত আকৌ দেখুৱাম আপোনালোকক, চাই যাব। লাইক কৰি দিব, চেষ্টা কৰি দিব দেই। ভিডিঅ'টো ভাল দেখিলে সাবস্ক্ৰাইব, মাই ভগা চেনেলটো লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব দেই। এয়া দেখিছেনে? আপোনালোকে এবাৰ বনাই চাব। মই শেষত দেখুৱাম বাৰু কেনেকুৱা হ'লগৈ। এই তিনিবিধ সামগ্ৰী প্ৰথমে লৈছোঁ। এয়া বুট দাইল আৰু এয়া কেঁচা বাদাম, এয়া নৰসিংহ পাত। এয়া বনাই আছোঁ। এয়া মই অলপ বনাই ল'লোঁ। তাৰপিছত এয়া মই বাদামখিনি বনাইছোঁ, দি দিছোঁ। মই অলপ বুট দাইল বনাই লৈছোঁ, চানা। তাৰপিছত এয়া বাদাম বনাইছোঁ। তাৰপাছত এয়া নৰসিংহ বনাম। শেষত মছলাখিনি মিক্স কৰি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ বনাইছোঁ মই। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। এয়া বাদামখিনি মুৰমুৰীয়া হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত এয়া নৰসিংহ পাত দি দিম। এয়া সকলো ইয়াত আকৌ মুৰমুৰীয়া কৰি ভাজি ল'ম। আন্দাজ মতে দিব আপোনালোকে। তাৰপিছত যিমানখিনি নিমখ দৰকাৰ হয় আন্দাজ মতে দিব। মুৰমুৰীয়া হোৱালৈকে ভাজি লৈছোঁ নৰসিংহ পাতবিলাক। এয়া মোৰ নৰসিংহ পাত মুৰমুৰীয়া হৈ গ'ল। এতিয়া কাঢ়ি দিম। হেল্ল' ফ্ৰেণ্ডছ, এয়া মোৰ চব চানা কেনেকৈ জৰ্ক জৰ্ক মাৰিছে। এয়া বাদাম পূৰা ফ্ৰাই কৰি ল'লোঁ। এয়া মছলা, এয়া আপোনাৰ নৰসিংহ পাত, সকলোবোৰ এতিয়া ভালদৰে মিক্স কৰি পেলাম। মোৰ চানা ৰেডি হৈ যাব। এয়া দি দিলোঁ ইয়াত। ইয়াত বাদামো দি দিলোঁ। তাৰপিছত এয়া মছলা, এয়া বগা নিমখ, এয়া ক'লা নিমখ, এয়া আপোনাৰ মিট মছলা, ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু চলে মছলা দিছোঁ মই। আপোনালোকে আৰু যদি কিবা দিব, জলকীয়া বেছিকৈ দিব পাৰে আৰু জলকীয়া গুড়িও দিব পাৰিব। এয়া মই সকলো দি ভালদৰে সানি দিম এতিয়া। আপোনালোকে এবাৰ মিক্স কৰি চাবচোন, এনেকুৱা ধুনীয়া লাগিব। চব দি দিয়া।
এয়া মোৰ চানা ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই খাই চাব, যদি ভাল লাগে এটা লাইক কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু এবাৰ বনাই ঘৰতে খাই চাবচোন, ভাল লাগিলে কমেণ্ট এটা কৰি জনাব। আজিলৈ বাই বাই ফ্ৰেণ্ডছ।